কাৰণে আমি ইয়াত লৈছোঁ আদা, নহৰু, পিঁয়াজ আৰু জলকীয়াৰ বটা, লগতে 2টা বিলাহী আৰু 2 চামুচ ক্ৰীম। আৰু ইয়াত তিলখিনি এনেদৰে মিক্সিত মাৰি পনীয়া কৰি লৈ লৈছোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে আমি ইয়াত 2 খিলা তেজপাত আৰু অকণমান পিঁয়াজ দি ভাজি লৈছোঁ। তাৰপিছত আমি বিলাহীখিনি দি দিলোঁ। তাৰপিছত আমি হালধিখিনি দি এনেদৰে অকণমান সময় ভাজি দিলোঁ। তাৰপিছত সোৱাদ অনুযায়ী আমি ইয়াত নিমখ দি দিলোঁ। নিমখখিনি দিয়াৰ লগে লগে বিলাহীখিনি ভালদৰে হৈ যায়। তাৰপিছত আমি ইয়াত লৈ লোৱা মছলাখিনি এবিধ এবিধকৈ দি ভাজি ল'ম। তাৰপিছত মছলাখিনি আমি ভালদৰে ভাজি থাকিম যেতিয়ালৈকে মছলাই তেল এৰি নিদিয়ে। তাৰপিছত আমি ক্ৰীমখিনি দি দিলোঁ। আপোনালোকে নিদিবও পাৰে, দিবও পাৰে। মছলা আৰু ক্ৰীমখিনি ভালদৰে ভজা যোৱাৰ পিছত আমি ইয়াত তিলৰ যি পেষ্ট বনাইছিলোঁ সেইখিনি আমি ইয়াত দি দিলোঁ। তাৰপিছত আপোনালোকক লাগিলে ইয়াত পানী এড কৰিব পাৰে। আমি অকণমান পানী ইয়াত এড কৰি দিছোঁ। তাৰপিছত আমি ইয়াত জিৰা পাউডাৰ এচামুচ দি ল'লোঁ। আপোনালোকে নিদিবও পাৰে। তাৰপিছত আমি ঢাকনিখন লগাই দিলোঁ। ভালদৰে উতলি অহাত আমি ইয়াত ভজা মাছ কেইপিচ পেলাই দিলোঁ। তাৰপিছত আমি 2-3 মিনিটমান সময়ৰ কাৰণে ভালদৰে উতলিব দিছোঁ। আপুনি যিমানে আঞ্জাখন উতলাব সিমানে আপোনাৰ আঞ্জাখন খাবলৈ সোৱাদ হ'ব।
তাৰপিছত আমি ভালদৰে উতলাৰ পিছত গেছটো বন্ধ কৰি দিছোঁ আৰু আমাৰ